মাই ইউটিউব চেনেল। তো আজি ক'তো যোৱা নাই, ঘৰতে আছোঁ। তো সেইকাৰণে ঘৰৰ ওচৰতে অলপ ওলাই আহিছোঁ আমি অলপ। তো বোলে গাড়ী বনালে শিকাই বোলে, তাকো অলপমান শিকাই আছোঁ চলোৱা। তো এইটো ৰাস্তাত গাড়ী চাড়ী নাই অলপো, আৰু আজি ঘৰতো মানে আজি নতুন ঘৰ এটা ল'ম, আৰু সেইকাৰণে তাতো কাম কৰি আছিলোঁ ৰাতিপুৱাৰ পৰাই। তো এতিয়া অলপমান ওলাই আহিলোঁ। তো ঘৰতো কি হৈছে চব দেখাম। তো এতিয়া অলপ ওলাই আহিছোঁ, তো আপোনালোককো দেখাই দিওঁ ক'ত আহিছোঁ। তো ধুনীয়া বতৰ আছে আজি, ৰ'দো দিয়া নাই বেছি। তো সেইকাৰণে অলপমান ওলাই আহিলোঁ। তো এইফালে নদী আছে এইটো। তো নদীটোৰ চাইডে চাইডে এটা ৰাস্তা আছে, মথালি হয়। তো আমি সেইটো ৰাস্তাতে যাই আছোঁ। মানে এইটো ৰাস্তাত গাড়ীও নাই, ইও মানে শিকিমকৈ আছে। তো ইয়াক শিকাই আছোঁ লাহে লাহে, জানিছে পুৰা ভালকৈ চলাব। তো এতিয়া চাই থাকক, আৰু এতিয়া ঘৰতো যাওঁ। ঘৰতো পূজা চলি আছে, তো তাতো কাম কৰিব লাগে না। তো সেইকাৰণে তাতে কৰি আছিলোঁ, মানে ভিডিঅ'টো ষ্টাৰ্ট কৰাই নাছিলোঁ। তো এতিয়া কৰি দিলোঁ অলপমান। তো আপোনালোককো দেখাই আছোঁ, ধুনীয়া জেগা আছে। ঘৰ মুখে যাই আছোঁ, আৰু ইয়াক বহুত শিকালোঁ আজি। তো আজি হ'ব আৰু ইয়াক চলোৱা ইমান নাই। তো এতিয়া ঘৰত যাই আছোঁ ধুনীয়াকৈ, বেছিয়ে চলাই আছোঁ। পাৰা হৈছে ভালকৈ। তো এই তাত মাছ মাৰি আছে, মাছমৰীয়াসকলে নদীত মাছ মাৰি আছে। এতিয়া যাই আছোঁ আৰু ঘৰত। তো ঘৰত যাই কিনে ঘৰত কি কি কৰিছে চবখিনি দেখাই দিম আপোনালোকক, চাই থাকক। এতিয়া যাই আছোঁ। তো ঘৰত আহি দেখিলোঁ চব্জি কাটি আছে সকলোৱে। তো আলু কাটিছে, আলু নেচেৰা ভাজিব। তো লাও তৰকাৰী, এইটো হ'ল আইতা, আৰু এইটো বৰমা হয়, আৰু এইটো মোৰ মা, আৰু পিছততো খুৰী মা, ভালকৈ দেখাব নোৱাৰিলোঁ। তো গল্লা বেপাৰী আহি পেলাই গল্লা ৰাখিলোঁ। তো গল্লাত দিব লাগিব, দৈ গল্লা দিব লাগিব মানুহক। তো গল্লা ৰাখি আছোঁ। আৰু ইফালে আছে ৰান্ধনীটো আছে, ভাত ৰান্ধি আছে, দালি বহাইছে, মানে তেল মাৰিব এতিয়া। তো হ'ল। তো এতিয়া মই টানিম ত্ৰিপলখন, মানে চন্দ্ৰতাপ বুলি কয় এইখন। তো টানা হ'ল। তো এইটোৱে ঘৰ হয়, নতুন ঘৰটো যোনটো ল'ম আমি এতিয়া। তো এইটোৱে ঘৰ হয়। আৰু এতিয়া পূজাৰী ঘৰৰ ভিতৰত মানে পূজা কৰি আছে আৰু ভিতৰত। তো বাবনটোকো দেখাই দিলোঁ একবাৰ। তো এতিয়া খানা খাব হৈ গ'ল টাইম। তো মানুহবোৰ আহিছে, তো বহাই লৈছোঁ, আৰু এফালে খানা দি আছোঁ। ধুনীয়াকৈ মানুহবোৰে খাই আছে আৰু দি আছোঁ এতিয়া। তো এইখিনি, তো আজি ভিডিঅ'টো এইখিনি আছিল। তো এতিয়া বাই বাই আৰু। তো কামখিনি হৈ গ'ল, চবকে মানে সহায় পঠালোঁ। তো এটা মই মিছা কথা কৈছিলোঁ কি, তো ঘৰটো আমাৰ নহয়, খুৰাহঁতৰে হয়। তো আমাৰে আৰু খুৰাহঁতৰ মানে নিজৰেতো হয়। তো সেইকাৰণে আৰু। তো এতিয়া বাই বাই। তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে, তো চেনেল লাইক কৰিব আৰু চেনেল ছাবস্ক্ৰাইব কৰি ল'ব। তো বাই বাই।